হঠাৎ এনেকুৱা এখন জগতত সোমাই পৰিছোঁ। এই আমি এটা ষ্টুডিঅ'ত সোমাই পৰিছোঁ আৰু হঠাতে আমি আহি থাকোঁতে লগ পাইছোঁ এয়া চক্ৰপাণি পৰশৰ। এয়া টিম ভোট জলকীয়াৰ সৈতে দেখিছোঁ। হয় নমস্কাৰ। নমস্কাৰ। কি কৰি আছা? শ্বুটিং শেষ কৰিছোঁ ভোট জলকীয়া। হয়। আৰু এতিয়া এনেইতো ভোট জলকীয়া দেখা পাই সকলো ইজন সিজন আমাৰ একেবাৰে শত্ৰু। ইয়াত এতিয়া এনেধৰণে আছে আৰু চেলফি তুলি কিবা ৰাজনীতিকসকল চোন একেখন মঞ্চত। আৰু এইটোৱে পৰিৱেশ হ'ব লাগে আচলতে। এছেম্বলিত যদি এনেকুৱা হয় তো ভোট জলকীয়া শ্ব'টো মানে এনেকুৱা হয়। শ্বুটিং শেষ হোৱাৰ পিছত সকলো নিজৰ আপোন মানুহ। আৰু মই এইবাৰ আছে আমাৰ মাজত আমাৰ বিশেষ এটা দেখিছে নহয়, বহি থাকিলে ভাল লাগিব নেকি? বহি লওক ইনশাআল্লাহ। আৰু বিশেষ দুটা চৰিত্ৰত অভিনয় কৰে। দেখা হৈছে হাগ্ৰামা আৰু আজি বদৰুদ্দিন চাহাব। একদম ফ্ৰেণ্ড চাহ। গতিকে আজি এই মুহূৰ্তত বদৰুদ্দিন ছাৰ হৈ পেলাই আছে। অকণ ওচৰলৈ আহক, কি কয় কেবৰ বিষয়ে কি কয়? ইনশাআল্লাহ সদায় মই কেৱল বিৰোধিতা কৰি আহিছে। যিমান আলোচনা মটৰচনা নকৰক আমি বিৰোধিতা কৰিম আৰু কৰি যাই আছে। আৰু আমাৰ বিশ্ব শৰ্মা সাহেব তেওঁতো বহুত ৰাজনীতি কৰি আছে ইয়াৰ কাৰণে, কিন্তু আমি সদায় যিমান ৰাজনীতি নকৰক আমি কেব আহিব নিদিওঁ। আমাৰ গগৈ সাহেব আপুনি কি কয়? এইফালে আছে বৰুণ গগৈ, আমি নাম দিছোঁ কিন্তু গগৈ ছাৰ। আমি শুনা পাওঁ যে হুইজ বদৰুদ্দিন বুলি কোৱা আপুনি এতিয়া এই মুহূৰ্তত আজিৰ তাৰিখত আমাৰ গগৈ ছাৰ আতৰুদ্দিনৰ লগত মানে হেণ্ডশেক কৰি আছে। ইয়াতো বহুত ডাঙৰ হৈ আছে জাতিৰ স্বাৰ্থ, দেশৰ স্বাৰ্থ। এইটো শংকৰ এই পপুলাৰ ল'ৰা বুজিছা নাই মিডিয়া। নমস্কাৰ বুজিছা, আমি জাতিৰ স্বাৰ্থত আজি একলগ হৈছোঁ। আমি কিছুমান নিস্বাৰ্থ মানুহক খেলি পঠিয়াইছোঁ বুজিছা নাই। এইবোৰ মানুহ নালাগে আমাৰ। এয়া ঘূৰ শত্ৰু আমি ৰাজনীতিৰ ক্ষেত্ৰত। এয়া আমি চোৱা কিমান একলগ হৈছোঁ। এতিয়া কালি যাম আমি একেলগে খানা দেশৰ স্বাৰ্থত। আমি অসমীয়া মানুহ। তেওঁ জীৱন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰত নাই, জুবিন গাৰ্গৰ চৰিত্ৰত আছে। গোবিন মৰম মই আহে বা নাহে গুমতি আহে তাৰ নাহে। তাৰ মানে এই খোৱাৰ লগত প্ৰব্লেম বুজা নাই। এই ভাততকৈ পানী বেছি খায়। মই কৈছোঁ পানী বেছি নাখাবা, বাহিৰলৈ যাব লাগে বেছি খায়। তো জুবিন গাৰ্গ জুবিন দা মানে আমাৰ মৰমৰ গোবিন গাৰ্গ বুলি কৈছোঁ। গোবিন গাৰ্গেও যথেষ্ট প্ৰতিবাদ কৰি আছে কেবৰ বিৰুদ্ধে। বহুত কৰি আছোঁ। এতিয়া শ্বুটিং শেষ হ'ল, সেইবোৰ ভাগৰ লাগিছে। আৰু অলপ পিছত চক্ৰ মই আৰু কেইজনমান ওলাই যাম। ক'ত? এইটো কেবৰ প্ৰতিবাদৰ কাৰণে যাম। আমাৰ এইফালে বহুত মানুহ আছে, গোটেই ঘৰে ঘৰে আমি লৈ যাম। এতিয়া শুনক, গোটেই পৃথিৱীখনে অসমখনে প্ৰতিবাদ কৰিছে কেবৰ। ৰ'ব জীৱন্ত বিশ্ব শৰ্মা হিচাপে সুধিছোঁ, আপুনি কেলে চবতকে এইটো মাৰিবলৈ ৰখি আছে এতিয়া? সেইবোৰ নকওঁ, এতিয়া মই জীৱন্ত নহয়। মইতো ইনশাআল্লাহ ধুবুৰীৰ পৰা চবকে কৈছে যে এইটো আপোনাৰ কেৱল বিৰোধিতা কৰিব লাগে। যিমান আমাৰ ভাই বন্ধু আছে চব আহিছে, ওলাই আহিছে, কেৱল বিৰোধিতা কৰিছে। আৰু মই আহি কৈছোঁ 1971ৰ পিছত অসমত ভগৱান আহিলেও আমি নাৰাখোঁ। কেবত যদি ভগৱানৰ নামত ভগৱান নহয়, ভগৱান আল্লাহ ঈশ্বৰ গড যোনে নাহক। গতিকে একদম চিধা কথা কৈছোঁ, আমি কেবৰ বিৰোধিতা কৰিব লাগে। আৰু এই পলিটিচিয়ানবিলাকৰ মূৰত যিবোৰ পোক সোমাই আছে সেইবোৰ আঁতৰাই দিব লাগে। এইবোৰতো এটা সাংঘাতিক ধৰণৰ পলিটিক্স, এইটো প্ৰতিবাদো পলিটিক্স। আপুনি যে কয় পলিটিক্স নকৰিবা, পলিটিক্স নকৰিবা বন্ধু বুলি মই এটা গান বনাইছিলোঁ। তাতে মই ঘাণ্টা বুলি এটা শব্দ দিছিলোঁ। এতিয়া এইটো ঘাণ্টাটো এইটো লাগা হৈছে আমাক এতিয়া অসমত। নহয়, যদি মানে এইটো ইউটিউবত আপলোড কৰি দিয়ে ঘণ্টাটো বজাই দিব বুজিছে নাই। মই প্ৰমোচন কৰি দিছোঁ। এটা লাষ্ট লাইন জুবিন দা। আমি নতুন প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ। গতিকে আমি এইটো জ্বলাম। আৰু যদি বাংলাদেশী আহে আমি গোটেই অসম জ্বলাই দিম। আৰু এয়া শংকৰ দা ভোট জলকীয়াৰ পৰিয়াল আমি। আৰু ভোট জলকীয়া এনেকুৱা জলকীয়া দিছোঁ যিটো জলকীয়া আপুনি খাব নালাগে, চাব লাগে। প্ৰতি শনিবাৰে নিশা 8 বজাত ভোট জলকীয়া, 12টা বজাত আকৌ ৰিপিট, আৰু দেওবাৰে 3টা বজাত। ঠিক আছে। জাতি মাটি ভেটি চব পাহৰি চাব লাগে ভোট জলকীয়া। এইটো মজা ডাইলগ। আপোনাৰ অৰিজিনেল মানে শ্বুটিঙত নোলায়, ইয়াত ওলাই আমাৰ। আৰু যাৰ যেতিয়া সময় ৰাতি যোৱা মানুহে ৰাতি যাওক, আবেলি যোৱা আবেলি যাওক, আৰু মাঝ ৰাতি যোৱাই মাঝ ৰাতি।
11টাৰ পৰা 12টালৈ সেইখিনি সময়ত অলপ বেলেগ ধৰণে খায় my God. যাৰ যেতিয়া মৰ্জি আমি ঠিক আছে available কৰি ধন্যবাদ দিছোঁ। আমি ভোট জলকীয়াৰ সমূহ টিমে ইনশাআল্লাহ সবক বরকত দিয়ক আৰু এটা বস্তু চাব দেই বহুত মোৰ একো নাই মোৰ বুঢ়া মোৰ খালি জাষ্ট দাগবোৰ আছে বাকী একো নাই তো আপুনি হাগ্ৰামা হিচাপে কেবৰ বিৰুদ্ধে যদি কৰি কয় হাগ্ৰামা হৈ গ'ল মই এটা কথাই ক'ব মইতো ছাপোৰ্ট কৰি আছে খেপটো মই ছাপোৰ্ট কৰি আছে আমাৰ জীৱন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁতো যিহেতু আমি পাৰ্টিত একেলগে আছে আমাৰ বিজেপি পাৰ্টি গতিকে আমি পাৰ্টি থকা কাৰণে আমাৰ মতি ছাৰৰ লগত ভাল আমি বিৰোধিতা কৰিব নোৱাৰে আমি ছাপোৰ্ট দিছোঁ খেপটো আহিব লাগে গম পাইছে নাই খেপটো অসমত আহিব লাগে নহয় আহিব বেছি দিন নাই আৰু আজি কেই তাৰিখ আজি যি নহওক আজি শনিবাৰ আৰু ধৰক সোমবাৰৰ ভিতৰত খেপ আহিব আহিলে ভাল গম পাইছে নাই খেপ আহিব একদম টেনশ্যন এয়া হাগ্ৰামা হিচাপে অভিনেতা হিচাপে আপুনি ক'লে কিন্তু আপুনি যদি আচল মানুহজন হয় তো চশমাখন খুলি লওক চশমাখন খুলি আপুনি এটা কি আহ্বান জনাব আপোনাৰ প্ৰতিক্ৰিয়া মই সদায় কেৱল বিৰোধিতা কৰি আহিছোঁ আজি অভিনয়ৰ খাতিৰত স্বাৰ্থত যেনে চৰিত্ৰ তেনে ডিমাণ্ড গতিকে ইন ট্ৰু চেঞ্চ মই আই অপ'জ কেপ ধন্যবাদ থেংক ইউ